among these numbers, this woman. Wow! Wow! It's a mega woman. Please guys, subscribe! So guys, দেখিছেনে ইয়াতে আমি গুটেবিলাক পুৰা গলে গলে আছো আৰু আমি গৈ আছো এতিয়া মানে ওয়াটাৰফল বিচাৰি পেলাই কোট ওয়াটাৰফল পাও নাজানো আমাৰ আছে ইপিনে মিজানুৰ ভাই আৰু বাকি লগত আছে হাই ষ্টাইলটো মাৰবা দি বঢ়িয়া বাকি যিয়ে নহওক চশমাৰ দামটো নুঠব কিন্তু গম পাইছে নাই যিয়ে নহওক 150 টকা 100 টকা ওই বাপৰ ব্লগাৰ ইয়াতে ব্লগাৰ বল তো গতিকে গৈ আছো চাও কোট পাও ঠিক আছে মজা আজি পুৰা তুফানি একদম ভাল আছে ৰৈ যাব আজি বলক Bomba, bomba, para siempre. Bomba, bomba, está presente. Aquí lo canta mi gente. Bomba, bomba, para siempre. Baila, baila y goza. Mi bomba puesta. সো গাইস আহি পেলাই এখন গাঁও পালো ঠিক আছে ইয়াতে খুদিলো মানুহক যে আগত নে ওয়াটাৰফল আছে নাই তো তেওঁলোকে ক'লে যে অকণমান আগত বোলে আছে ওয়াটাৰফল এটা তো গতিকে পানী আছে নে কনফাৰ্ম নহয় তো গতিকে চাওঁ গৈ পেলাই পানী চানী আছে নাই গা ধুবৰ কাৰণে পাৰোঁ নে নোৱাৰোঁ কাৰণে গা ধুব লাগিব য'তেই নহওক মুঠৰ ওপৰত গা ধুই পেলাই যাম আজি আৰু পিছপিনে একচুৱেলি মাছ মাৰি আছে খুব ধুনীয়াকৈ গোটেই গাঁৱৰ মানুহবিলাক মই দেখুৱাই আছোঁ আপোনালোকক সেইবিলাক দেখিছে হা মৰি জাল না বাকী পূৰা খলেও লৈছে ন যে যাওক সোনকালে যাওক পূৰা মাৰি আছে একদম মাছ পূৰা Have you ever felt সো ফাইনালি মাত শুনিছোঁ এটা ওয়াটাৰফল ঠিক আছে ইয়াতে ধুনীয়াকৈ গাড়ীবিলাক পাৰ্ক কৰিম মানে বাইকবিলাক পাৰ্ক কৰিম অলৰেডি বহুতে কৰিলে বহুত গৈ আছোঁ ওপৰত এইপিনে অকণমান ট্ৰেকিং কৰি পেলাই যাব লাগিব ধুনীয়াকৈ বাইক চেক থৈ দিওঁ আৰু যিখিনি বস্তু আছে ধুনীয়াকৈ লওঁ আৰু মিজানুৰ ভাই পুৰা কণ্টেণ্ট বনাত ব্যস্ত পুৰা অফৰোডিং फाइनली आही पालो अरे भाई हिंदी में तो मुझे तो हिंदी में ब्लॉगिंग हिंदी करना है में ना नो इंग्लिश में नहीं আমি আৰু যমান কৈছিলো কিন্তু মানে তাত ভিডিও অলপ মানে জেং লগাই দিলে সো তালৰ অলপ ভিডিও লাগে মই জেং লগালো এটা গৰম দিনত কি কৰিব কাৰণে মন যায় সেইটো কওকচোন আপোনালোকে অবভিয়াছলি সকলোৱে গা ধুবৰ কাৰণে মন যায় তো গতিকে এতিয়া ধুনীয়াকৈ গা চা ধুম আৰু ধুনীয়াকৈ ৰিলেক্স হ'ম আৰু বঢ়িয়াকৈ মেগী চেগি ধুনীয়াকৈ খাম আৰু যিটো ৱাটাৰফল আহিছোঁ ন গাইছ এই ৱাটাৰফলটোৰ নামটো বাৰু নকওঁ আপোনালোকে যদি জানে তেনেহ'লে কমেণ্ট ছেকশ্যনত জনাব আৰু লগতে মই নামটো দিছোঁ এ হিডেন ৱাটাৰফল মজা গাইছ মজা ঠাণ্ডা দেই সঁচাই নেচাৰেল পানী নেচাৰেল জাগা নেচাৰেল পানী ঐ দেখো ইয়াৰ নজাৰা দেখো অ' মাই গড অসমীয়া ভাৰ্চন মেইন ভাৰ্চেছ ভাল হৈ যাব আজি বহুতকেইটা জেগাত মানে মই কেঁকোৰা দেখা পাইছোঁ ঠিক আছে তো গতিকে চাওঁ আজি যদি কেঁকোৰা ধৰিব পাৰোঁ ধুনীয়াকৈ নাস্তা হৈ যাব আজি তো চাওঁ বিচাৰিম আৰু এইবিলাক জেগাতো থাকিব লাগে এনেও কেঁকোৰা হওক বা মাছ হওক চাওঁ আজি কোনটো বস্তু পাওঁ মানে আজি পুৰা ৱাইল্ড মেক ইউৰ ফৰ্চুন আৰু ইয়াতে লিখা আছে কিপ ইউৰ চিটি ক্লিন ফিল কৰক গাইছ সঁচাই মানে এইপিনে পকাফাটা ৰোড আৰু চাইডৰ পিনে ৱাটাৰফল মজা ঠাণ্ডা পানী ओहो ठंडे पानी में नहाना चाहिए और ये देखो गाइस नजारा ओह माय गॉड सो मोर इंट्रो দিব পাহৰি গৈছিলো তো হোৱাটছআপ গাইস কি খবৰ ব্লগ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল আনকাট ব্লগ চলে আজি আকৌ এটা নতুন ফ্ৰেছ ভিডিও আপোনাক সকলোকে স্বাগতম জনাইছো এটা ধুনীয়াকৈ ড্ৰেছ চেঞ্জ কৰিম আৰু ধুনীয়াকৈ পুৰা জাপ মাৰিব লাগে আৰু মই লগত কি লৈছো দেখাইছো গাইস ঠিক আছে এইপিনে আছে মেগী এখন মোৰ চাকু এ না প্লিজ কিবা এটা কৈ দিয়ে ভাই বিট দেখি ৰিকুৱেষ্ট কৰিছো বে নাই একো নাই ক'ব লগা একো নাই ৰা বাবা কি কেলে ডিস্টার্ব নেট শুন না কিবা এটা কৈ দি ও ডিম্পুৰ কন্ট্ৰভাৰ্সি ক'ত থং হয় দে এটা বেকফ্লিপ মাৰি দি ও গাইস মজা কিরে মজা অৰিয়া ও কি ঠাণ্ডা যদি আপোনালোকৰ মানে সাঁতোৰা যদি এক্সপিৰিয়েঞ্চ নাই তেনেহ'লে সাইডত বহি পেলাই খালে হ'ল ঠিক আছে ডুবিলো ও মাই গড ডুবি গলো ও হেল্প প্লিজ पारी टूटी किस्मत होगी अब तेरी अब ना मानी कैंडी पो गाइस तोलत गৈ আছো ধুনীয়াকৈ মেগী বনাব লাগিব ন মেগী খাম আরে কি হল বঢ়িয়া মাই খবৰ নামা আৰু ভাবিছোঁ গাইজ ফাইনেলি ইয়াতে আমি ধুনীয়াকৈ খাম পুৰা ধুনীয়াকৈ পানী বৈ আছে আৰু ইমান ধুনীয়াকৈ গছৰ চাহ একদম মজা এনভাইৰনমেণ্ট বুজাই একদম চালিয়াকৈ খাম ধুনীয়াকৈ আৰু মই এতিয়া কেঁকোৰা বিচাৰিব যাম ইয়াতে আছে ধুনীয়াকৈ ইয়াতে আছে
मिल गया ओ भाजी मिल गया कामुरे में এইটো দেখিছে নে ওকে ওকে वेट फाइनली पालो এটা ধুনিয়াকে পুরা দি পেলাই খাব লাগিব ঠিক আছে বহুত ভোক লাগিছে বল এটা ধুনিয়াকে এটা কেকৰা পুৰিম আচ্ছা আৰু বাকি মোৰ ফ্ৰেন্ড দেই নব পুৰা লগ পাই গ'ল একদম কি কৈছিল না এই কি কৰি আছে এইবোৰ এইবাৰ মানে কি হল হেৰি কেকৰা পুৰিম এটা আচ্ছা আচ্ছা এৰপা পালা নি না এটা পাইছো আচ্ছা দিয়া ঠিক আছে দিয়া ও ভাই ৰ ও সো হৈ গ'ল এটা ধুনিয়াকে পুৰা দিব লাগে বাস ইয়াত আমাৰ কণী বইল হৈ আছে আৰু ইফালে কাকৰা আৰু ইফালে ইখিনি শেষ হোৱাৰ পিছত মেগী বনাম আৰু পেট ভৰাই খাওঁ দেখিছেনে গাইছ পুৰা সিজি গৈছে পুৰা কলা কলা পুৰা ভিতৰত একদম পুৰা মলাই আছে মলাই এইটো হৈ গ'ল দেখিছেনে এইটো আসল মালটো এইটো মজা মজা টেষ্ট বাকিখিনি আৰু খাব দিওঁ আমাৰ গুঞ্জন ভাই পুৰা মেগী বনাই আছে একদম পুৰা মছলা পুৰা ঢালি দিছে একদম খালি গুঞ্জন ভাইকে কোৱা আৰু মিজানুৰ ভাই আছে মিজানুৰ ভাই ময়ে বানালো আন্দা ময়ে বানালো কি কবে আন্দা মই বনাইছো তই নাই ই বনাইছে ও আন্দা ই বনাইছে সরি আন্দা ই বনাইছে সরি আন্দা ই বনাইছে আর মেগী বানাইছে মিজানুর ভাই এই আবা গুঞ্জনে বানাইছে আন্দা মই বানাইছো মেগী বঢ়িয়া আৰু আমাৰ ইফালে দৰ্শক ইফালে নমস্কাৰ আনো ৰখ পিছ খাই দিওঁ ও মাই গড মজা পানী আনব গৈছো তলত পানী শেষ হৈ গ'ল ঠিক আছে আজি চব গাইছ চিনাকি মানুহ ঠিক আছে এইপিনে আমাৰ কাৰ্তিক আৰু এইপিনে আমাৰ কপিল বাকী খবৰ ক খবৰ আছো দিয়া গা ধোৱা নে নহয় এখানে নাই গাঁও ধুম দেৰি হ'ল দেখোন দেৰি হ'ল উপায় নাই আমি বেলেগ ঠাইলৈ গৈছিলো কিন্তু যোৱা নহ'ল ইয়াতে আহিলো বঢ়িয়া আৰু ইমান মিন্ময় ঐ মিন্ময় খবৰ আছো ভালে মাকচ খুল দিয়া দুই এটা চাব পাৰো হয় নেকি আচ্ছা বঢ়িয়া যদি ভাল লাগিছে কমেণ্ট কৰি ল'ল ঠিক আছে ছোৱালী বিলাকে মানুহ ভাই গাড়ী আহিছে আমি বাইক কৰিছো কোন বঢ়িয়া দিয়া ঠিক আছে আৰু ইয়াতে গাইছ পানী বিচাৰি পুৰা হাবা ধৰি খাই গৈছিলো তো ফাইনেলি এটা পাই গ'লো ঠিক আছে ইয়াতে পানী ভৰাই ল'ম আৰু পানীটো ধুনীয়া পানী একদম পুৰা বাই তলতে পানী লৈ আহিলো পুৰা ভাগৰ লাগিছে ঠিকই এতিয়া খাব মেগী আৰু কণী আৰু ক্ৰেডিট কাক দিবি ক্ৰেডিট গোজ টু both of you গুঞ্জন আৰু হেৰি মিজানুৰ ভাই মিজানুৰে মেগী বনাইছে আৰু গুঞ্জনে আমাৰ হেৰি কণী বনাইছে সঁচাই মানে ইমানখিনি এক্সপেক্ট কৰা নাছিলোঁ আহি পেলাই তলৰ পৰা ইমান কষ্ট কৰি আহিলোঁ ধুনীয়াকৈ কণী চণী বনাই ধৰিছে থেংকছ ইয়াৰ থেংকছ ৱেলকাম থেংক ইউ আৰু এইটো কি সেইটো তাৰমানে চাইনিজ ষ্টাইলত দি থৈ দিছোঁ তক খালে হ'ল আৰু অ'কে চ' গাইজ আমাৰ খোৱা লোৱা হৈ গ'ল ঠিক আছে তো এতিয়া প্লাষ্টিকবোৰ এতিয়া ধুনীয়াকৈ লৈ ল'ম আৰু গাইজ আপোনালোক ৰিকুৱেষ্ট কৰোঁ এনেকুৱা ধৰণৰ প্লাষ্টিক যাতে আপোনালোকে পেলাই নাযায় লৈ আহক একো ডাঙৰ কথা নহয় বাট লগত যেন লৈ যায় ত' গতিকে চফা কৰি পেলাই ধুনীয়াকৈ যাম ইয়াৰ পৰা ঠিক আছে ক'ত ওপৰৰ পৰা আহিল নেকি দে ঠিক আছে বাই বঢ়িয়া ভাল লাগে গাইছ সঁচা কৈছোঁ এনেকুৱা মানে লগৰ দেখিলে সঁচাই ভাল লাগে বহুতখিনি লগ পাইছোঁ ইয়াতে বকুল বহুত আহিছে আৰু বাকী ইপিনে পিছপিনে আছেই পূৰা চিল কৰি পেলাই আৰু গাইছ ভিডিঅ'টো ভাবিছোঁ আৰু ইয়াতে এণ্ড কৰোঁ বেছি দীঘল নকৰোঁ কেনেকুৱা পায় গাইছ ভিডিঅ'টো জনাব যদি ভাল পালে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু যদি মোক ফ'ল' কৰিছে ইনষ্টাগ্ৰাম ফেচবুকত ফ'ল' কৰি পায় নহ'লে গাইছ কিছুমান দেখিবলৈ লগ পাম অন্য এটা ফ্ৰেছ ইণ্টাৰেষ্টিং তেতিয়াহ'লে ষ্টে হেপী ষ্টে ফিট গাইছ বাই